दिनैनिफ्राय 7 साननि हाबाफारिजों जागायजेनबाय सुबुंखाथानि जारिमिनारि मागो मेलाया बाक्सा जिल्लानि भारत भुटान सिमना ओनसोल सुबुंखाथायाव हारि धोरोम बोरानसाय खुवाजासे राभा बर' सर'निया मदाहि नेपालि बायदि बायदि हारि माहारिनि मोसाखावरिजों बुंफबदों सुबुंखाथानि मागो मेलाया। फुंबिलियाव 7थि मागो मेलानि फिरफिलाखौ बिरहोयो खुंफुं आफादनि आफादगिरिया। मख'नो गोनांदि देग्लायनि खुंग्रा 7थि मागो मेलाया गुबुन गुबुन हारि माहारिनि गेजेराव गोजोन खौसेथिखौ आरो जौगासारनाय लाबोगोन नुनो मोन्दों। আজিৰ পৰা আমি সুবনঘাটা ঐতিহ্যমণ্ডিত সত্ৰসংখ্যক সুবনঘাটা মাঘ মেলা আমি অনুষ্ঠিত কৰিবলৈ লৈছোঁ। আজিৰ পৰা আৰম্ভ হ'ল। আমি ৰাতিপুৱা 7টা বজাৰ পৰা মানে আমি কাৰ্যসূচী ল'লোঁ। চাফাই অভিযান আছিলে প্ৰথমতে, তাৰপিছত আমাৰ মূল দুৱাৰ মানে উন্মোচন কৰা হ'ল। আমাৰ মন্দিৰ আছে, মন্দিৰত আমি চাকি জ্বলালোঁ। তাৰপিছত আমাৰ সুবনঘাটা মাঘ মেলাৰ পবিত্ৰতা মানে পতাকা আছে, সেই পতাকা উত্তোলন কৰিলোঁ। তাৰপিছতে আমি আমাৰ BTR-ৰ অধ্যক্ষ BTC-ৰ মানে চৰকাৰৰ অধ্যক্ষ মাননীয় কাশীৰাম বড়ো আহিল, তেখেতে আমাৰ ৰভা মানে উন্মোচন কৰিব। তাৰপিছতে আমাৰ SSB-ৰ কামাণ্ডেণ্ট মহোদয় আহিল, তেখেতক আমি মাতিছিলোঁ, তেখেতে আমাৰ ট্ৰেড এক্সপ' আছে। ট্ৰেড এক্সপ'ত বিভিন্ন ধৰণৰ তাৰমানে কাপোৰ কিনিবলৈ পাব, সৰুৰ পৰা ডাঙৰলৈকে। আহিব আপোনালোকে কাপোৰ কিনিব, নিজৰ সেইমতে ফুলাকে কিনিব পাব। তাৰপিছত আমাৰ মীনা বজাৰ আছে। মীনা বজাৰত সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ মানে খেল আছে, বিভিন্ন ধৰণৰ খেল আছে। তাৰপিছত চাৰ্কেছ আছে। চাৰ্কেছত মানে বিভিন্ন ধৰণৰ তেওঁলোকৰ অন্য চাৰ্কেছত যিমান খেলা আছে, এইটো চাৰ্কেছত বেছি খেলা আছে, গতিকে চাৰ্কেছ চাব পাৰিব। তাৰপিছত আমাৰ অহাকালিৰ পৰা অৰ্থাৎ 21 ফেব্ৰুৱাৰীৰ পৰা 3দিনীয়াকৈ আমাৰ নৃত্য প্ৰতিযোগিতা আছে, 3 দিন। এইটো ক শাখা আৰু খ শাখা নৃত্য প্ৰতিযোগিতা হ'ব। আমি প্ৰথম পুৰস্কাৰ 12,000, দ্বিতীয় পুৰস্কাৰ 10,000 আৰু তৃতীয় পুৰস্কাৰ 8,000 ৰাখিছোঁ। দুটা শাখাটো মানে কৰা হ'ব। তাৰপিছত 24, 25, 26 এই 3 দিন আমি দুজন দুজনকৈ মানে 6জন আমি গায়ক গায়িকা মাতিছোঁ। গতিকে এই 3 দিন আমি আমাৰ নামী দামী গায়ক গায়িকাৰে 3 দিন কাৰ্যসূচী 24, 25, 26 আমি অনুষ্ঠিত কৰিম। হ'ল সুবনঘাটা অঞ্চলত বিভিন্ন জাতি জনগোষ্ঠী মিলি পেলাই আমি ইয়াত বসবাস কৰি আছোঁ। বিভিন্ন লোকে বিভিন্ন ধৰণৰ নিজৰ জীৱিকাৰ কাম কৰিলেও বছৰৰ মানে শেষত অৰ্থাৎ মাঘ মাহৰ 3 তাৰিখে আমি সকলোৱে একেলগে মিলি পেলাই একগোট হৈ পেলাই আমি মেলিৰ তীৰ্থ বুলি গণ্য কৰি আহিছোঁ। সকলোৱে মিলি পেলাই আমি মেলাটো উদযাপন কৰি আহিছোঁ। 1952 চনৰ পৰাই আজিলৈকে প্ৰায় মানে 70 বছৰ আমাৰ হ'ল। এই 70 বছৰ ধৰি আমি এইটো একতাৰ এনাজৰী বুলি ধৰি লৈ মানে ৰাইজে মিলি পেলাই মেলা পাতি আহিছোঁ। আমি 2011 চনৰ পৰা আমাৰ চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ লগত মিলি পেলাই ভাৰত ভূটান বন্ধুত্ব মেলা আমি অনুষ্ঠিত কৰি আহিছিলোঁ। খুব আমাৰ মানে এইটো বিশ্ব পৰ্যায়ত তাৰমানে এইটো ভাল বাৰ্তা গৈছিলে, কিন্তু সমগ্ৰ পৃথিৱীত ক'ভিডৰ পৰিস্থিতিৰ কাৰণে আমি 2021 চনত মানে মেলা পাতিব নোৱাৰিলোঁ। এইবাৰ আমি